অলপমান চাই কিনে যাওঁ আৰু পানীহে বেয়া লাগিল আইও এতিয়া আহিব চব এক ঝাটকাতে দিব চাওঁ তোমাকে দেখাওঁ অকণমান টায়াৰ্ড নহয় দে ফ্ৰেছেই লাগিছে সুন্দৰ লাগিছে চাই কিনে ফুৰিয়ে থাকিম আৰু না দিগদাৰ হৈছে এইখিনিতে আপোনাৰ ক'বলৈ এটি অনুৰোধ বিশেষকৈ যিসকলে মঞ্চৰ দুই কাষে থিয় হৈ অনুষ্ঠান উপভোগ কৰিবলৈ আহিছে আমি সকলোকে অনুৰোধ জনাইছোঁ যে অনুষ্ঠান চলি থকাৰ সময়ত আপোনালোকে নিয়ম শৃংখলা মানি অনুষ্ঠান উপভোগ কৰক এইটো মই বাৰে প্ৰতি দোহাৰিছোঁ আৰু পুনৰবাৰ আকৌ দোহাৰিব বিচাৰিছোঁ যে এইটো আপোনাৰ বা মোৰ অনুষ্ঠান নহয় এইটো আমাৰ সকলোৰে অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰা আৰু ইয়াৰ সন্মান ৰক্ষা কৰাৰ দায়িত্ব আমাৰ প্ৰতিজনৰে গতিকে আপোনালোকে যেতিয়া অনুষ্ঠান উপভোগ কৰি থাকোঁতে যাতে কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতি বেয়া ফালে নিয়াৰ কোনো চেষ্টা নকৰিব নহ'লে কমিটিয়ে এনেকুৱা ধৰণৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব যিটো আপোনাৰো ভাল নালাগিব আৰু বিহুৰ বতৰ সকলোৱে ফূৰ্তি কৰিব আহিছে কেৱল ফূৰ্তি কৰক গতিকে সকলোকে পুনৰবাৰ আমাৰ বাবু বৰুৱাৰ গীতৰ শৰাই উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ শান্তি শৃংখলা ৰক্ষা কৰিব ধন্যবাদ
মই বাবুৰ সেয়া চাই আছোঁ ইনষ্টাগ্ৰাম চাই আছোঁ নাৰেংগীৰ আজি শ্ব' আছে মই এনেই চালোঁ আৰু ইনষ্টাগ্ৰাম বাবু অৰিজিনেল নামে বাবু ষ্টেজ নেম অৰিজিনেল হৈ গ'ল ইমান টাইম লগাই নে
ভোক লাগিছে ৰে ভাত খোৱা নাই যে যাই কেনে খাম পানী আপোনালোকৰ অতিকৈ মৰমৰ শিল্পী যেনে বাবু বৰুৱা আমি আশা কৰিম বাবু বৰুৱা আপোনালোকে এটা ডাঙৰ হাত চাপৰিৰে মঞ্চলৈ আগবঢ়াই আনিব আৰু নাৰেংগী কেন্দুগুৰি মাটিৰ পুষ্প বনাওঁ বাবু বৰুৱা মোৰ এটা জীৱন সাফল্যমণ্ডিত কৰি তুলিব আমি আশা কৰিছোঁ এটা ডাঙৰ হাত চাপৰিৰে আপোনালোকে বাবু বৰুৱা আগবঢ়াই মঞ্চলৈ ৰূপালী জয়ন্তী বৰ্ষত নাৰেংগী নৱযুৱক সংঘৰ অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী ৰঙালী উৎসৱ উদযাপন সমিতিৰ আজি শেষৰ দিনা এই মঞ্চত বাবু বৰুৱা ধন্যবাদ ভালে আছেনে আপোনালোক আমাৰ যোনকে কওক ইমান গাই আছে ধন্যবাদ ভালে আছেনে সদায় ভালে থাকক তাৰে কামনা কৰিছোঁ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লক্ষ্মী এটি গীতেৰে মোৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভাল পাব লক্ষ্মীৰ দেখিলা চবা দেখিলা দেখিলা যৌবনৰে নিজান পদুলি তোমাক বিচাৰো
সাধুলো
মই কোনোমতে গানবিলাক গাম নে আপোনালোকৰ মতে গাম সেইটো কওক হা? বিহু এতিয়াই কেতিয়াবা মোক গান গাই লওঁ তাৰপিছত বিহুৱে লাগে বিহু গালে কি কৰিব নাচিব নে নাচিব সঁচাকে সাইকেল দিও Halo. পেডেল মাৰি মাৰি গালেতো ভাল লাগে ষ্টাৰ্টিং হতে মৰা কৰি দিলে তোমাৰ মনটো বেয়া লাগি গৈছে হয়নে এই শুনো কাৰণে কাম দি আছে কিয় নাহি ইমান পইচা আছে কেমেৰা বোলা ইমান ওলাই আহিলে কেনেকুৱা উঠি যায় ন খঙে উঠি যায় ভাল লগা নাই নেকি নাই সন্মুখৰখিনি ভাল লাগিছে পিছৰ সকলো ভাল লগা নাই ঠিক আছে আমি এইখিনিতে এটি সৰু সম্বৰ্ধনা বাবুদাই কৈছে ৰাতি আহে আন্ধাৰ লগতে লৈ বাবুদাৰ আন্ধাৰ লগতে লৈ আহিছে ৰাতিৰ লগত আমি কিন্তু ফুলাম গামোচা আৰু জাপি লৈ আহিছোঁ বাবুদাৰ কাৰণে ঠিক আছে বাবুদা আপোনাৰ কাৰণে এখনি ফুলাম গামোচা আৰু জাপি আমাৰ উৎসৱ উদযাপন কমিটিৰ তৰফৰ পৰা আপোনালৈ আগবঢ়াম এইখন কেৱল বিহুৱানটো হৈয়ে এইখনত অসমীয়া জাতিৰ যি কৃষ্টি সংস্কৃতি আছে তাৰতেও আছে আমাৰ কেন্দুগুৰিবাসী ৰাইজৰ নাৰেংগীবাসী ৰাইজৰ মৰম শ্ৰদ্ধা সন্মান আপোনালৈ চেনেহ বিহু বুলি সেই সকলোখিনিক লৈ এখন বিহুৱানেৰে আমাৰ উৎসৱ উদযাপন কমিটিৰ সভাপতি বিদ্যুৎ ডাঙৰীয়াই আপোনাক আদৰি জনাইছে কমিটিৰ হৈ ৰাইজৰ হৈ এটা ডাঙৰ হাত চাপৰেৰে আপোনাক আৰু এটি জাপিৰে ভৱেশ দাক আমি অনুৰোধ জনাইছোঁ এটি জাপি বাবুদাক দিছে মৰম স্বৰূপে আৰু এনে বহু বছৰ আপুনি সংগীত চৰ্চা কৰি যাওক মানুহক আপ্লুত কৰি যাওক আৰু মই কালিও কৈছিলোঁ জীনা বাইদেউ কালি আহিছিল যে বাইদেউ ষ্টেজ এতিয়া আপোনাৰ এতিয়া এইখিনি কথাকে আপোনালৈ কৈছোঁ মঞ্চ আপোনাৰ আমি দখল নিদিওঁ গতিকে যিমান মন যায় আপুনি মানুহক আপ্লুত কৰিব ধন্যবাদ সকলোলৈ এটা ডাঙৰ হাত চাপৰেৰে আমি বিদায় লৈছোঁ ধন্যবাদ ধেমালি কৰি বেয়া পাব নেকি ধেমালি কৰিলে বেয়া পাব মই কিন্তু ধেমালি কৰিব নাই আৰু মোৰ লগত আপোনালোকে যাবই লাগিব এনেকৈ নহয় মোক অনুষ্ঠান দিওঁতে দেৰি কৰিছে মোৰ খং উঠি যাব আপোনালোকে যদি সহযোগ নকৰে আৰু সহযোগ নকৰিলে মই নাজানো গুচি যাম বেছি দেৰি নালাগে সহযোগ কৰিব অলপ জোৰকে কওক সহযোগ কৰিব মই এনেকৈ গাই থাকিম যেতিয়ালৈকে আপোনালোকে ল'ব লাগে ইমান ৰাইজ আছে জোৰকে গাব লাগে কিন্তু বাবু গাব নালাগে দাদা গাব লাগে বাবু ইয়াতে আছে দাদা গাব এনাই গেলে নহ'ব আৰু এক লাইন গাব লাগিব ভাল লাগিব আৰু মোক খং নুঠা নেকি খং উঠিলে আজাৰ গুচি যাব খং উঠালে ভাল লাগিছে বঢ়িয়া একেলগে Balik sa
বিৰাট ধুনীয়া আৰু এটা ভাল লাগিছে কমিটিয়ে দেৰি কৰিছে কিন্তু আপোনালোকে জানো যাব নিদিয়ে মই জানি গম পাইছোঁ তাৰমানে সহযোগ কৰি আছে মোক খং উঠিব নিদিয়ে তাৰমানে দিবনে দিবনে নিদিয়ে খং উঠিলে দিগদাৰ এতিয়া কি কাম কওক বিহু পিছত বিহু অলপ পিছত বিহু লাগিবই নিদিয়ে কেতিয়াবা মাৰি মাৰি
আৰু এটাই গান গাইছো না মই পেডেল মাৰি মাৰি গৈছো বেলেগ গান গোৱাই নাই মই এটা মোৰ মনে গান সব গান মোৰ মনে গান আৰু মই আগতে কৈছো কি যে মোৰ লগত গাবই লাগিব নহ'লে খং উঠি যাব মোৰ গাম অ চিনেমা অ চিনেমা চিনেমাই দুগানো ৰঙা কৈ দুগানতে কিন্তু আপোনালোকে গাব লাগিব কি গাব লাগিব জানেনে মৰমৰে মিঠা মিঠা কথা মানে আপোনালোকক শুনাই দিছে কি গাব লাগিব এবাৰ আৰু দেখাই দিব শুনাই দিব হা মৰমৰে মিঠা মিঠা কথা কথা বুজি পাইছেনে হলিক্স চলিক্স খাই নাখায় নাখাওঁ দে হৰলিক্স নাখায় নেকি বেলেগ মৰমৰে মিঠা মিঠা কথা কলিজাৰ আছে মহুৱাখা আশা বঢ়িয়া হলিক্সতকৈ বেলেগ বস্তু বেছিকৈ খাই যায় এইয়া কৈছিলো কিন্তু এটা কথা যেতিয়া মই গানটো গাম তেতিয়া এই চাউণ্ডটো নাপালে কি কৰিম খং উঠিব বোলে হাজাৰে গুচি দিম আমিও কিন্তু গুচি যাম যদি নাগায় আমিও গুচি যাম মই নাগামেই গুচি যাম আহিছে যে ভাল লাগিছে চবে এনে অলপ ধেমালি কৈছো বেয়া নাপাব কিন্তু সঁচাকৈ কোৱা নাই গাইছে গাইছে নেকি গাইছে তেতিয়াহ'লে মোৰ গানখন গৈছে আমাৰ গানটো মৰমৰে মিঠা মিঠা কথা কলিজাৰ আছে মহুৱাখা উৰণীয়া উৰে মন
আচ্ছা নহয় অলপ আগতে আমাৰ আপুনি গাই আছিল কিবা এটা গান গাই আছিল মই বাহিৰৰ পৰা শুনি আছিলোঁ আপুনি গাই আছিল কি গান গাই আছে আপুনি গাই থাকক বুলি তোমাৰ চকুৰ কাজলে তুমি পগলা মোক ধৰিলে আচ্ছা ৰুক্মিণী গান এইবাৰ বিহুৰীয়া গান ৰুক্মিণী তোমাৰ চকুৰ কাজলে তুমি পগলা মোক কৰিলে তাৰ নাম শুনে আছে বলবো আমরা মানুষ দেখা নাই এটা ভালো আছে এটা শুনলে কাজ নরেন্দ্র আরে নরেন্দ্র সরকারে আমার দূরকে আছে বলে মই বাইরে ঠকি আছি কেতিয়াবা আহিছোঁ কৈছোঁ নহয় পাই কিন্তু কমিটিখনৰ লগত এনেকুৱা এটা সম্বন্ধ হৈ গৈছে মোৰ আপোনালোকে বিশ্বাস নকৰিব কোনেও বিশ্বাস নকৰিব আৰু কোনো এগ্ৰিমেণ্টেই হোৱা নাই তেনেকৈ কথা কোনো ক'বলৈ ফুটবল সম্পাদক জোৰ কৰি আহিব লাগে কোনো জোৰ কৰি ইমান কৰি আপুনি আহিব লাগে জোৰ কৰি আপুনি আহক ঠিক আছে মই দাদাই মোৰ কাৰণে ধুলাই নাই আপোনালোকৰ সন্মুখত ৰিস্কেলো দে তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে তোমাৰ দুমাগুৰে মাজতে ৰুক্মিণী চিৰাগ প্ৰতিবানে মই দুটা গান গাম আপুনি মোৰ নতুন ৰুক্মিণী গাম এইটো পুৰণা ৰুক্মিণী দুটা গান একেলগে লগ কৰি গাই দিম আপোনালোক সকলোৱে নতুন ৰুক্মিণীটো শুনা নাই ৰুক্মিণী 2.0 বাবু বৰুৱা অসম মোৰ চেনেল তাতে পাই যাব এতিয়া পুৰণাটো আৰু নতুনটো মিলাই পেলাই এই গানটো গাম হা নতুনটো লাগে একেলগে গাম দুটা গাম বাবু এক মিনিট ৰ'ব এয়া জোনমণি আহি আছে জোনমণি আপুনি আহক বাবু আপুনি এক মিনিট ৰ'ব বাবু এয়া আপোনাৰ মৰমৰ জোনমণি জোনমণি এয়া জোনমণি না মই এদিন লগ পাইছোঁ কথা পাতিছোঁ কোনো এদিন ভৰিটো বিহুতি গ'ল ন ইমান তেওঁলোকৰ কাৰণে অলপ ভৰি বিষাই গৈছে। জোৰকে তোমাৰ